নমস্কাৰ বন্ধুসকল, মই গৌতমে আপোনালোকক জিবি টেকনিকেল আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা এনেকুৱা এপ্লিকেশ্যন লৈ আহিছোঁ আপোনালোকৰ আগলৈ। এই এপ্লিকেশ্যনটো যিসকলে গাড়ী অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে সেইসকলৰ বাবে এই এপ্লিকেশ্যনটো যথেষ্ট প্ৰয়োজনীয় বুলি মই ভাবোঁ। এই এপ্লিকেশ্যনটো আজি আপোনালোকৰ আগত কেনেকুৱা ধৰণে কাম কৰে সেই বিষয়ে আপোনালোকক জনাম। বিভিন্ন ধৰণৰ নতুন টেকনিকেল ভিডিঅ'সমূহ পাবলৈ জিবি টেকনিকেল আসাম চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়া আহিছোঁ প্লে ষ্ট'ৰলৈ গৈ ইয়াত দেখিছে বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ইয়াত দেখা পোৱা গৈছে। তথাপিতো যিটো এপ্লিকেশ্যন আমি ইয়াত বিচাৰিম সেইটো আপোনাৰ ইয়াত চাৰ্চ কৰিব লাগিব। এই এপ্লিকেশ্যনটো হৈছে RTO আসাম। ইয়াত আমি চাৰ্চ কৰিছোঁ RTO আসামিজ বুলি, আৰু দেখিছে ইয়াতে মই অলৰেডি আপোনাৰ ইনষ্টল কৰি থোৱা আছে এপ্লিকেশ্যনটো। ইয়াত অ'পেন কৰি আপোনালোকক দেখুৱাইছোঁ। এপ্লিকেশ্যনটো অ'পেন হৈছে। ইয়াত দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কুৱেশ্যন বেংক লিখা আছে আৰু ট্ৰেফিক যোনসমূহ মানে চিগনেল সেইবোৰ কেনেধৰণে আছে সেইসমূহ ইয়াত দেখিবলৈ পাব। ইয়াত দেখুৱাইছোঁ বিভিন্ন ধৰণৰ কুৱেশ্যন আৰু বিভিন্ন ধৰণৰ ট্ৰেফিক যোনসমূহ চিগনেল সেইসমূহ ইয়াত দেখিবলৈ পাব। এয়া দেখিছে বিভিন্ন ধৰণৰ ইয়াত ট্ৰেফিক চিহ্নসমূহ আছে, আৰু ইয়াত নিজকে টেষ্ট কৰিবলৈ এক্সাম দিব পাৰিব। আৰু বিশেষকৈ আপোনালোকে গাড়ী অনুজ্ঞাপত্ৰ পাবৰ বাবে নিজকে প্ৰস্তুত